বঙাইগাঁৱত ড্ৰাগছসহ কৰায়ত্ব এছত বঙাইগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত অভিযান বঙাইগাঁৱৰ দৰকিনামাৰীত আৰক্ষী অভিযান চলাই আমিৰ হামজা নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে মুঠ 4টা চাবোনৰ বাকচত 42.85 গ্ৰাম হেৰোইন নগদ 3200 টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী আমিৰ হামজাক বঙাইগাঁও সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে। No.